হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ পুনৰবাৰ স্বাগতম। প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল, আৰু যদি মোৰ আগৰে কণ্টিনিউৰ ভিউৱাৰ হয় দেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভিডিঅ'টো ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম। আজি মনতে ভাবিছিলোঁ এটা ভ্লগ ষ্টাৰ্ট কৰিম বুলি। দিনটো একদম কি কৰোঁ কি নকৰোঁ, পিছে একেবাৰে সম্ভৱ নহ'ল। ৰাতিপুৱা সোনকালে উঠি নিজৰ কৰণীয় কামখিনি কৰি এফালে ওলাই আহিলোঁ ক্লাছলৈ বুলি। কিন্তু ক্লাছ অহাৰ আগে ভাবিলোঁ মন্দিৰত এবাৰ সোমাই যাওঁ বুলি। এফালে অৰ্চনা বা মই শিখা বা তিনিওজনী আহি মৰিগাঁও টাউনত লগ হ'লোঁ। মৰিগাঁও একেবাৰে কাষতে লাগি থকা আমাৰ শিৱ মন্দিৰ ভাগ চবেইটো সকলোৱে চিনি পায়েই। আৰু আজি ভক্তৰ বহুত বেছি ভিৰ, যিহেতু শাওণ মাহ চলি আছে, গতিকে আমিও ভাবিছোঁ এগছি ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈ যাওঁ। পিছে মই মহেশ ধামৰ যিটো ভিডিঅ' দিছিলোঁ সেইটো প্ৰথম বলবম পৰিছিলে বুলি আমি গম পাইছিলোঁ, কাৰণ কেলেণ্ডাৰৰ মতে কিছুমান কেলেণ্ডাৰৰ মতে আচলতে সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিলে বলবম, আৰু এইটো হৈছে নেক্সট, আৰু কিছুমানৰ আকৌ এইটো হৈছে ফাৰ্ষ্ট, এনেকুৱা আৰু। গতিকে অকণমান খেলি মেলি হৈ আছে বাৰু। যি কি নহওক, এফালে আমি আহিলোঁ, ধুনীয়াকৈ চাকি তাকি লগালোঁ। পিছে আকৌ ক্লাছ যিহেতু যাব লাগিব, আকৌ ধুমাধুম টমটম লৈ তিনিওজনী আকৌ ক্লাছলৈ বুলি উভতিছোঁ। ক্লাছত সোমালোঁ, আকৌ এতিয়া আমি আহিছোঁ দোকানলৈ। আজি যিহেতু খোপা শিকোৱা হ'ব, ক্লিপ নানিলোঁ, তাৰপিছত আকৌ খোপাত লগোৱা কিবা কিবি এইবিলাক গেজেং। এতিয়া শিখাবা আৰু মই আহি আছোঁ আকৌ সেয়া আনিবলৈ। ক্লিপ আনি কৰি লৈ আকৌ পালোহি ক্লাছ ৰুম। আজি একদম দিনটো ইফাল সিফাল কৰি থকাই হৈছে। তাৰপিছতে এফালে হেয়াৰ ষ্টাইল কাম কৰাত আৰম্ভ হৈ গ'ল সকলোৰে। মেমো আহি পাবহি এতিয়া। তাৰ মাজতে আকৌ চাহ একাপটো খাবই লাগিব সকলোৱে মিলি, ইমান বেছি ভোক লাগিছিলে। তাৰপিছত এফালে আকৌ জোনমণি বা ল'ৰাটোৱে কি ধুনীয়া মানে একদম ড্ৰয়িং কৰিছে, মোবাইল চাই খুব বেছি ভাল লাগিলে। তাৰপিছতে এফালে ময়ো ভাবিলোঁ চাহকণ খাই লওঁ। মই বুলিয়ে নহয় সকলোখিনিয়ে বহি ধুনীয়াকৈ চাহখিনি খাই লওঁ। তাৰপিছতে আৰু পূৰা একদম চুলি টানি আৰম্ভ হৈ যাব আৰু। আজি যিহেতু হেয়াৰ ষ্টাইলৰ ক্লাছ দিব মেমে, আৰু এইফালে একদম মোৰ দেখিছে নহয় কি চুলি টানি কৰিছে। এফালে দুগৰাকী, সিফালে আকৌ জোনমণি বাক টানা কৰিছে। আৰু আমাৰ ক্লাছৰ দিনবোৰ এনেকৈ আমাৰ এটা এটাকৈ গৈ আছে, আৰু বাকী বেছি দিন নাই আমাৰ ক্লাছলৈ। খুব বেছি বেয়াও লাগিব, গোটেইখিনি আকৌ যিহেতু লগ পোৱাপুই নহ'মে তেনেকৈ। আৰু এইফালে চাওকচোন, মজা লাগিছে, ধুনীয়া ধুনীয়া ধুনীয়া। এতিয়া আমাৰ ক্লাছ ছুটি হ'ল। ক'ত চেপে গৈছানো? মেলা। এতিয়া আমি গৈ আছোঁ ফেশ্বন চিটিত কিবা চাবলৈ। আৰু আজি মোৰ লুকটো অকণ বেলেগ হৈ আছে, গম পাইছেনে নাই আপোনালোকে নাজানো দেই। হেয়াৰ ষ্টাইল শিকাইছিলে আৰু মোৰ খোপাটো এনেকৈয়ে থাকিলে। আজি এনেকৈয়ে বোলো ঘূৰি আহোঁ। দিয়া দেখাই দিয়া দিয়া। কেনেকুৱা লাগিছে ক'ব দেই খোপাটো। মেলা আহিব ন, মেলা চাব লাগিব। আমি আহিছোঁ ধুনীয়া পাৰ্ক এখনলৈ, চাৰণ বিল বুলি কয়, মৰিগাঁও একেবাৰে ওচৰতে আছে। মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। ইয়াতে চুইমিঙো হৈ থাকে ন। সেইফালে আমাৰ শিখাবা মই, কোনো প্ৰাণী এটা নাই, আমি দুজনী মানে চুইমিং শিকাই ন, আহিবহে ল'ৰা ছোৱালীবিলাক। ৱাও, ইমান ধুনীয়া লাগিছে ন। এতিয়া আমি অকণমান জেগাখিনি চাই কৰি দিওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। ভিডিঅ'টো চাই থাকিব দিয়া। ধুনীয়াকৈ লগবিলাক আহি চুইমিং কৰিব। আমিও আৰু বেছি টাইম নকৰোঁ, ঘৰলৈ যাওঁ ন, দেৰি হ'ব। এইবিলাক পোৱালিবিলাক আহি আছে সৰু সৰু। এতিয়া যামগৈ, এতিয়া দুজনী ঘৰা ঘৰি যামগৈ আৰু ন। আকৌ কেতিয়া ক্লাছ আছে? বৃহস্পতিবাৰে।
এইখনকে খোলা বন্ধ কৰে ঘৰ আহি পালোহি আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই